Hello everyone, welcome to the channel. আজিৰ ভিডিঅ'টোত আগন্তুক হ'ব লগা DME Non-Technical পৰীক্ষাৰ বাবে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। DME, DHS আৰু এনেকুৱা মেডিকেল ডিপাৰ্টমেণ্টৰ হৈ যোৱা পৰীক্ষাবোৰৰ কুৱেশ্যনছখিনি লৈ আহিছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেতিয়া DME পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত ভালদৰে আইডিয়া এটা হ'ব, মানে এক্সাম পেটাৰ্ণটো ভালদৰে আপোনালোকে গম পাব। যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যিসকলে DME Non-Technical পোষ্টখিনি পৰীক্ষা দিম বুলি ভাবিছে, আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহকচোন আজি ভিডিঅ'টোৰ কুৱেশ্যনখিনিৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে হু এষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। 2 নম্বৰ কুৱেশ্যনটো হ'ল হু ছেক্ৰিফাইচ হিজ লাইফ ফাৰ্ষ্টলি ইন 1857 ৰিভল্ট? 1857 চনৰ বিদ্ৰোহত কোনে প্ৰথম নিজৰ প্ৰাণ ত্যাগ দিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মংগল পাণ্ডে। মংগল পাণ্ডে 1857 চনৰ বিদ্ৰোহত প্ৰথম নিজৰ প্ৰাণ ত্যাগ দিছিলে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ আফগানিস্তান কল্ড? আফগানিস্তানৰ সংসদক কি বুলি কোৱা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চৰা। আফগানিস্তানৰ সংসদক চৰা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডান্স ইজ অৰিজিনেটেড ইন কেৰেলা? নিম্নলিখিত কোনটো নৃত্য কেৰেলাত উদ্ভৱ হৈছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কথকলি। কথকলি হৈছে কেৰেলাত উদ্ভৱ হোৱা নৃত্য। নেক্সট কুৱেশ্যনটো হ'ল দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ? বৈদ্যুতিক চাৰ্জৰ SI এককটো হৈছে, ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কলম। কলম হৈছে বৈদ্যুতিক চাৰ্জৰ SI একক। নেক্সট কুৱেশ্যনটো হ'ল কলিংগ ৱাৰ ৱাজ ফট ইন হুইচ ইয়েৰ? কলিংগ যুদ্ধ কোন বছৰত সংঘটিত হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 261 BC। 261 খ্ৰীষ্টপূৰ্বত কলিংগ যুদ্ধ সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল চাণক্য ৱাজ দ্য চিফ এডভাইজাৰ অফ? চাণক্য কাৰ মুখ্য উপদেষ্টা আছিলে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ এজন মুখ্য উপদেষ্টা আছিলে চাণক্য। নেক্সট কুৱেশ্যনটো হ'ল অজন্তা কেভছ ইন মহাৰাষ্ট্ৰ হেভ ৰক কাট কেভ মনুমেণ্টছ অফ হুইচ ৰিলিজিয়ন? মহাৰাষ্ট্ৰৰ অজন্তা গুহাবোৰত কোন ধৰ্মৰ শিল কটা গুহা স্মাৰক আছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুদ্ধিজিম। বৌদ্ধ ধৰ্মৰ শিল কটা গুহা স্মাৰক আছে মহাৰাষ্ট্ৰৰ অজন্তা গুহাবোৰত। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গভৰ্ণৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিলে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ পাঞ্জাৱ কেশৰী? কাক পাঞ্জাৱ কেশৰী বুলি জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লালা ৰাজপথ ৰায়। লালা ৰাজপথ ৰায়ক পাঞ্জাৱ কেশৰী বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ডু ফিছ ইউজ টু ব্ৰেথ? মাছে কিহৰ সহায়ত উশাহ লয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গিলছ। গিলৰ সহায়ত মাছে উশাহ নিশাহ লয়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এছেঞ্চিয়েল ফৰ দ্য প্ৰচেছ অফ ফটোচিনথেচিছ? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে নিম্নলিখিত কোনটো অত্যাৱশ্যকীয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লাইট এনাৰ্জি। পোহৰ শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে অত্যাৱশ্যকীয়। নেক্সট কুৱেশ্যনটো হ'ল ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং? ৰঞ্জি ট্ৰফি তলৰ কোনটোৰ সৈতে জড়িত? এইটো হয়তো আপোনালোকে সকলোৱে পাৰিব। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ৰিকেট। ক্ৰিকেট খেলৰ লগত ৰঞ্জি ট্ৰফি জড়িত। নেক্সট কুৱেশ্যনটো হ'ল হু ক্ৰিয়েটেড
দ্য ফেমাছ পেইণ্টিং অফ মনালিছা মনালিছাৰ বিখ্যাত চিত্ৰ কোনে সৃষ্টি কৰিছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লিঅ'নাৰ্ডো দা ভিঞ্চি নেক্সট কুৱেশ্যনটো হ'ল দ্য নাছা স্পেচক্ৰাফ্ট ডেট এণ্টাৰ্ড দ্য ছানছ এটমছফিয়াৰ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিষ্ট্ৰী ইজ ইতিহাসত প্ৰথমবাৰৰ বাবে সূৰ্যৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা নাছাৰ মহাকাশ যানখন কি আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৰ্কাৰ ছ'লাৰ প্ৰব নেক্সট কুৱেশ্যনটো হ'ল দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন এছিয়াটিক সিংহ পোৱা যায় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গিৰ নেশ্যনেল পাৰ্ক গিৰ নেশ্যনেল পাৰ্কত এছিয়াটিক লায়ন পোৱা যায় নেক্সট কুৱেশ্যনটো হ'ল পংগল ইজ এ ফেমাছ ফেষ্টিভেল অফ হুইচ ষ্টেট পংগল কোনখন ৰাজ্যৰ এক বিখ্যাত উৎসৱ ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে তামিলনাডু পংগল হৈছে তামিলনাডুৰ এটা বিখ্যাত উৎসৱ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাৰ্কিউৰী যাক বুধ গ্ৰহ বুলি কোৱা হয় মাৰ্কিউৰী হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ নেক্সট কুৱেশ্যনটো হ'ল হু এছাচিনেটেড মাইকেল ডয়াৰ টু টেক ৰিভেঞ্চ অফ জালিৱানাবাগ মেছেক ইন 1919 1919 চনৰ জালিৱানাবাগ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ মাইকেল ডায়াৰক কোনে হত্যা কৰিছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উধাম সিং নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনাট টু গ' ইন টু স্পেচ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ছুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন হয় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰেছিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ ইৰাণ কল্ড ইৰাণৰ সংসদক কি বুলি কোৱা হয় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মজলিছ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য চাউদাৰ্ণ মোষ্ট এৰিয়া অফ ইণ্ডিয়ান ভাৰতৰ দক্ষিণতম এলেকা কি ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা পইণ্ট ভাৰতৰ একেবাৰে দক্ষিণতম এলেকাটোক ইন্দিৰা পইণ্ট নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো হ'ল হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশজনে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰায় নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট কনচিডাৰ এজ এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে গণ্য কৰা নহয় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাংৰা ভাংৰাক ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে গণ্য কৰা নহয় নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতী নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য লাৰ্জেষ্ট এনিমেল অফ প্ৰেজেণ্ট ডে ৱৰ্ল্ড বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ব্লু হুৱেল যাক নীলাতিমি নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ প্লেচ লৰ্ড বুদ্ধা হেজ বিন এনলাইটেণ্ড ভগৱান বুদ্ধই কোন ঠাইত জ্ঞান প্ৰাপ্তি কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোধগয়াতে ভগৱান বুদ্ধই তেওঁৰ জ্ঞান প্ৰাপ্তি লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হ'ল গোবি ডিজাৰ্ট ইজ পাৰ্টলি লোকেটেড ইন হুইচ কাণ্ট্ৰি গোবি মৰুভূমি আংশিকভাৱে কোন দেশত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চাইনা চীন দেশত গোবি মৰুভূমিখন আংশিকভাৱে অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিভাৰ অফ নৰ্দাৰ্ণ ইণ্ডিয়া নিম্নলিখিত কোনখন উত্তৰ ভাৰতৰ নদী নহয় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কৃষ্ণা
কৃষ্ণা নদীখন উত্তৰ ভাৰতৰ নদী নহয়। নেক্সট কুৱেশ্যনটো হ'ল হাউ ডিড দ্য ৱৰ্ল্ড ৱাৰ II ষ্টাৰ্ট ইন 1939? 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ কেনেকৈ আৰম্ভ হৈছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জাৰ্মানী ইনভেডেড পোলেণ্ড। জাৰ্মানীয়ে যেতিয়া পোলেণ্ডক আক্ৰমণ কৰিছিলে তেতিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ চিটি ন'ন এজ দ্য কুইন অফ দ্য এড্ৰিয়াটিক? কোনখন চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি জনা যায়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভেনিছক। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিক। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? এইটো হয়তো আপোনালোকে সকলোৱে জানে। ভাৰতীয় ৰাষ্ট্ৰীয় ফুল হৈছে লটাছ। পদুম ফুল হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ফুল। নেক্সট কুৱেশ্যনটো হ'ল নাইট ব্লাইণ্ডনেছ ইজ কজড ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন? কোনটো ভিটামিনৰ অভাৱৰ বাবে কুকুৰীকণা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন এ। DME পৰীক্ষাৰ বাবে ছায়েন্সৰ পাৰ্টটো খুব এটা ইম্পৰ্টেণ্ট পাৰ্ট। সেইটো অতি বেছি গুৰুত্ব দি পেলাই অলপ পঢ়িব লাগিব। তাৰ বাবে ছায়েন্সৰ ক্লাছ লৈ আহিম। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ নেপাল কল? নেপালৰ সংসদক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় পঞ্চায়ত। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস? দেৱদাস উপন্যাসখনৰ লেখক কোন? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন আৰ্থ নাইট স্কাই? পৃথিৱীৰ নিশাৰ আকাশত কোনটো আটাইতকৈ উজ্জ্বল তৰা? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিৰিয়াছ। চিৰিয়াছ হৈছে পৃথিৱীৰ নিশাৰ আকাশত আটাইতকৈ উজ্জ্বল তৰা। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ চিটি ইজ দ্য আইফিল টাৱাৰ লোকেটেড? এইটো হয়তো আপোনালোকে সকলোৱে জানিব কোনখন চহৰত আইফিল টাৱাৰটো অৱস্থিত। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পেৰিছ। পেৰিছ চহৰত আইফিল টাৱাৰটো অৱস্থিত। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আৰু পৰৱৰ্তী ভিডিঅ'ত বাকীখিনি কুৱেশ্যন লৈ আহিম। তো তেতিয়ালৈকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ।